হেল্ল' দোস্ত আৰু এটা নতুন সুন্দৰ ভিডিঅ'লৈ মই আপোনালোকক আমাৰ চেনেল স্বাগতম জনাইছোঁ। আমি IPL বিষয়ে আলোচনা কৰিম। IPL কোনে নাচায়, আপুনিও নিশ্চয় চাই থাকে IPL বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট লীগ। IPLৰ কোন টিমক বাৰু আপুনি ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। আজি আপুনি ধোনীৰ টীম অৰ্থাৎ চেন্নাই ছুপাৰ কিংছৰ বিষয়ে আলোচনা কৰিম। CSK টীমে 5জন খেলুৱৈৰ নাম ৰিলিজ কৰিছে, যাক নেকি অহাবাৰ IPLত আপোনালোকে CSKৰ হৈ খেলা নেদেখিব। তো গাইজ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব এইটো। 5টা খেলুৱৈৰ নাম মই আপোনালোকক ক'ম, কোনক অহাবাৰ আপোনালোকে IPL টীমত CSKৰ হৈ খেলা নেদেখে। তো শেষলৈ চাওক জানিবলৈ ভিডিঅ'টো। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, এনেবোৰ ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ নিশ্চয় কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম নামটো হ'ল, যাক নেকি চেন্নাই অহাবাৰ IPLত নাৰাখে, সেইটো হ'ল কেদাৰ যাদৱ। হয়, ঠিকেই শুনিছে আপোনালোকে, কেদাৰ যাদৱ, যাৰ অহাবাৰ চেন্নাইৰ হৈ খেলাৰ আশা খুবেই কম। কেদাৰ যাদৱক ৰিলিজ কৰাৰ মেইন কাৰণটো হ'ল প্ৰাইচ, কিয়নো কেদাৰ যাদৱৰ প্ৰাইচটো বহুত বেছি হৈ পৰে, মোটামুটি 7.8 কোটি টকা। সেইবাবে হয়তো অহাবাৰ চেন্নাই কেদাৰ যাদৱক ৰিলিজ কৰি সেইখিনি টকাৰে 2-3জন ইণ্ডিয়ান প্লেয়াৰক কিনাৰ কথা ভাবি আছে, নহ'লে কম দামত পালে কেদাৰ যাদৱক ৰিটেইন কৰাৰ সম্ভাৱনা আছে। সেইকাৰণে মই কৈছোঁ খেলাৰ সম্ভাৱনাটো কম আছে, যদিও খেলিবও পাৰে, কম দামত পালে ৰিটেইন কৰি ল'ব পাৰে। তাৰপিছত দ্বিতীয় নামটো হ'ল শাৰ্দুল ঠাকুৰ। হয়, শাৰ্দুল ঠাকুৰ, যদিও শাৰ্দুল ঠাকুৰ এটা ডাঙৰ নাম ইণ্ডিয়ান ফাষ্ট বলিঙৰ ভিতৰত, তথাপিও যোৱা 2 বছৰত থকা আউট অফ ফৰ্মৰ কাৰণে শাৰ্দুল ঠাকুৰক এইবাৰ চেন্নাই টীমৰ পৰা বাহিৰ কৰিব পাৰে, কিয়নো চেন্নাইৰ হাতত ইমান টকা নাই। সেইকাৰণে আউট অফ ফৰ্মত থকা কোটিটকীয়া খেলুৱৈবোৰক এইবাৰ হয়তো চেন্নাই নিজৰ টীমৰ পৰা ৰিলিজ কৰিব। হয়তো ঠাকুৰৰ ঠাইত কোনোবা লোকেল বলাৰক চেন্নাই এইবাৰ IPLত ল'ব পাৰে। তৃতীয়জন খেলুৱৈ, যাক নেকি এইবাৰ চেন্নাই নিজৰ টীমৰ পৰা ৰিলিজ কৰিব পাৰে, সেইজন হ'ল মুৰলী বিজয়। হয়, ইণ্ডিয়া টীমৰ এটা বহুত ডাঙৰ নাম মুৰলী বিজয়। এটা সময়ত বিজয় T20 স্পেচিয়েল বেটছমেন আছিল, তাৰপিছত ইণ্ডিয়া টীমত T20 ODIত আহিল, তাৰপিছত টেষ্টতো ছিট পালে, কিন্তু এতিয়া মুৰলী বিজয় কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেট নেখালে। এই সময়ত বিজয়ৰ না ব্ৰেণ্ড আছে, না পাৰফৰ্মেঞ্চ আছে, না ক্লাছ আছে। সেইবাবে হয়তো চেন্নাই এইবাৰ মুৰলী বিজয়ক টীমৰ পৰা বাহিৰ কৰিব লগাত হ'ব পাৰে। বিজয়ৰ ঠাইত হয়তো চেন্নাই কোনোবা বেলেগ বেটছমেনক টীমত আনিব পাৰে আৰু তাৰ ওপৰত ইনভেষ্ট কৰিব পাৰে। চতুৰ্থ আৰু সকলোতকৈ ডাঙৰ প্লেয়াৰজন হ'ল আম্বাতি ৰাইডু, যাক নেকি এইবাৰ চেন্নাই ৰিলিজ কৰিব পাৰে। ৰাইডু বহুত দামী প্লেয়াৰ, যাক ৰিলিজ কৰিলে চেন্নাইৰ হাতত ভালেখিনি এক্সট্ৰা টকা থাকিব, যাক নেকি বেলেগ প্লেয়াৰৰ ওপৰত ইনভেষ্ট কৰিব পাৰিব। কিন্তু ৰাইডু এজন ভাৰতীয় বেটছমেন, হয়তো ইয়াৰ বেলেগ ৰিপ্লেচমেণ্ট চেন্নাই ছুপাৰ কিংছে বিচাৰি নাপাব। সেইকাৰণে ৰাইডুক ৰিলিজ কৰাৰ আগত হয়তো চেন্নাই আৰু এবাৰ ডিছকাছ নিশ্চয় কৰিব। ৰাইডুক চেন্নাই ৰিলিজ কৰিলে, নিলামত আহিলে ৰাইডুৰ ওপৰত বহুত পইচা লগাৰ সম্ভাৱনাও আছে, কিয়নো ৰাইডু এজন বেষ্ট T20 বেটছমেন হিচাপে যোৱা 2টা IPL ছিজনত নিজকে পৰিচয় দি আহিছে। আৰু অৱশেষত লাষ্ট নামটো হ'ল কৰণ শৰ্মা, চেন্নাইৰ স্পিন বলাৰ কৰণ শৰ্মা স্পিনাৰ হিচাপে সিমান এটা পাৰফৰ্মেঞ্চ দিব পৰা নাই আজিলৈকে চেন্নাই ছুপাৰ কিংছক। যদিহে জাদেজা, ইমৰান তাহিৰে ভাল পাৰফৰ্মেঞ্চ দি দিব পাৰে চেন্নাই ছুপাৰ কিংছক, তেন্তে কৰণ শৰ্মাই কিয় পৰা নাই? নিশ্চয় কৰণ শৰ্মাৰ হাতত আগৰ সেই ফৰ্ম এতিয়া আৰু নাই। সেইকাৰণে চেন্নাই ছুপাৰ কিংছে এইবাৰ হয়তো কৰণ শৰ্মাক ৰিলিজ কৰিব পাৰে। আৰু কৰণ শৰ্মাৰ প্ৰাইচটো প্লেয়াৰ হিচাপে বহুত হয়, 5 কোটি টকা। সেইবাবে চেন্নাই এইবাৰ কৰণ শৰ্মাক বাহিৰৰ ৰাস্তা দেখুৱাই বেলেগ বলাৰৰ কথা হয়তো ভাবিব পাৰে। আপুনি কি ভাবে, এই 5জনৰ কাক চেন্নাই ৰিলিজ কৰিব বা নিজৰ লগত ৰাখিলে টীমৰ সুবিধা হ'ব বা ফাইদা হ'ব? নিশ্চয় কমেণ্ট কৰি জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। এনেবোৰ খেল সম্বন্ধীয় খবৰ আগলৈ পাই থাকিবলৈ আজি ইমানেই, ধন্যবাদ।